অঁ আহিছোঁ মই ইয়াতে কৰাওঁ মানে ইমান ধুনীয়া পাৰ্ট এখন তুমিনো কি ওৰণি পাৰি লৈ আছা আপোনাৰ এই মইতো আগৰ দিনৰ মানুহে তইতো জিন্স চিন্স পিন্ধি আহ জিন্সি পিন্ধি তুমি আকৌ এনেকৈ ভালকৈ থাকা ষ্টেণ্ডাৰ্ডত থাকিব অকণমান মেম আপোনালোকে কি কৰাব মাৰ মানে অকণমান এইজ হৈছে ডাৰ্ক চাৰ্কল হৈ গৈছে অকণমান কি ফেচিয়েল কৰিলে ভাল অফিচাৰটো কৰালে হ'ব তেখেতৰ এতিয়া মানে বয়সৰ লগত শ্বুট কৰিব ন সেইটো আকৌ কি বস্তু আকৌ মোৰ স্কিনত আকৌ ক'লা ক'লা হৈ যাব নে হা মাজনী আৰে তুমি চিন্তা নকৰিবাচোন মই তোমাক ভাল কৰিবলৈ আনিছোঁ বেয়া কৰিবলৈ অনা নাই নহয় যি কৈছোঁ মনে মনে কৰি থাকা আপোনালোকে থ্ৰেডিঙত কিমান যাব মেম ইয়াত আমাৰ থ্ৰেডিঙত 50 লওঁ আমি 50 ইমান দাম আমাৰ সেইফালে 10 টকা 20 টকাহে লয় নহয় মেম আমি আকৌ ইয়াত ভালকৈ কৰোঁ নহয় আপোনালোকৰ তাতকৈ আমি ভালকৈ অঁ কৰোঁ মাজনী আমি তাত সূতাডালহে লাগে কিবা ইয়াত 50 টকা আকৌ ইমান দাম ইয়াত নকৰোঁ দেই ইয়াত মেম ৰ'ব মেম কৰি লওক আপুনি আমি আমাৰ বেলেগতকৈ আমাৰতো ধুনীয়া হয় আপুনি কৰি চাওক এবাৰ কৰি চেলাৰী একেই ধুনীয়া হয় নহয় কৰি লওক ঠিক আছে বাৰু আপুনি বায়ে কৰি থাকে কাৰণে আৰু আপোনাক আমি 30তে কৰি দিম আৰু অঁ হ'ব দিয়ক মেম চকুটো অকণমান ধৰি দিয়ক মেম তেনেকৈ নহয় চকুটো তেনেকৈ নধৰে এনেকৈ ধৰক এনেকৈ কোনো 30 টকা দিবলৈ আছে 10 টকাকৈ দিম মেম আপুনি ভালকৈ ধৰি দিয়ক ভালকৈ ধৰি থাকক আকৌ কি ধৰি দিয়ক কৈছে চকুটোৰ ভিতৰত সোমালে গ'লেহে হ'ব মোৰ এতিয়া আপুনি ধৰি দিয়ক মুখখনৰ কথা নাপাতিব আইঅ' দুপাই গৈছোঁ ভাই ধৰি দিয়ক মেম মই কৰি আছোঁ নহয় আপুনি লৰচৰ নকৰিব ক'ত যে আনিলে নহয় আমাৰ মাজনীজনী এজনী হেৰ' ইমান দেৰি লাগিছে নে থ্ৰেডিং কৰোঁতে বোলে এটা চকুতে হ'ব মেম আপুনি ধৰি লওক সূতাডাল লগাই দিব লাগে লগাই দিছোঁ সূতাডাল একে লগাই মেম হৈ গ'ল আপোনাৰ চব এটা চাইডে আছে এটা চাইডে মেম আপুনিহে কৈ আছে সূতাডাল লগাই দিব লাগে সূতাডালহে লগাই কিনো কৰি পেলালে ইমান গোটেই আধা কাটিয়ে পেলালে 50 টকা নিদিওঁ দেই 10 টকা দিম মাজনী কিনো কৰি পেলালে জানো মোৰ তাৰ কাৰণেতো বেয়া হ'ল হা তুমি লৰাই আছিলা তাইহে এটা চকুতে বহুত দি লগাইছে তুমিও মানে মোৰ মান ইজ্জত চব বাণিজ্যতহে লাগিলে গৈ পেলাই আৰে যাবই ন তুমি ইমান চিঞৰি আছা চিঞৰ বাখৰ কৰি আছা সেইকাৰণে তোমাৰ বেয়া হৈ গ'ল মোক কি কৰিলে চাচোন এইখন নাইকিয়াই কৰি পেলালে অকল সূতাডালহে লগাইছে তাতো তোমাৰ 50 কাৰণে টকা হৈ জানা তুমি লৰাই আছা আকৌ কি লৰাইছে তাই এটা চকুতে 10 মিনিট 20 মিনিট লগাই আমাৰ তাতে ভাল ভালকৈ আছিলে ৰখি দিব লাগিব 10 টকা মোৰ মান ইজ্জত চব খেদিলা দেই তই এতিয়া বাণিজ্যতে লাগিলে গৈ পেলাই আৰে তুমি চিঞৰ বাখৰ কৰিয়ে আছা ন এনেকৈ চিঞৰ বাখৰ নকৰাই মই এটা যোৱাৰ পিছত তই ওলাই আনি দিব পাৰিবি আহিবতো তোমাৰ আকৌ ভাল কৰি দিম দিয়া মই কালি বিয়াখন কেনেকৈ খাম থাকি থাকি গ'লেহে হ'ব এতিয়া হ'ব দিয়া আইব্ৰ আঁকি দিম তোমাক আঁকি দিয়া আৰে তুমি মানে কি মানে মই ইমান কওঁ তোমাক এইবোৰ নল'বা বুলি কিয় এনেকৈ লাগি থাকা মোক এনেকৈ থাকিব নোৱাৰা নেকি ভালকৈ ফেচিয়েল কৰি লৈছা অকণ ভালকৈ থাকিবা নহ'লে মোৰ লগত যাব নোৱাৰা কিন্তু তাইক মই ডাঙৰ কৰিলে আকৌ মোকে কথা পইচা দে আৰু যা ব'ল ফেচিয়েল চেচিয়েল এনেই পইচাটো গ'ল আৰু মোৰ 50 মেম টকা কিমান হ'ল আপোনালোকৰ মেম আপোনালোকৰ 1050 হ'ল কি 1050 টকা অ' ৰাম তাতকৈ বোলে সেই আমি ৰেচনৰ বজাৰকে কৰিব পাৰিলে নাই মানে থাকাচোন মা তুমি কিনো তুমিও মানে আৰু দেই বেছি কৰা অকণমান ইমান চিঞৰ বাখৰ কৰি আছা নহয় অহাৰ পৰা আৰু কিবা কৰাব নেকি নাই নালাগে দিয়ক হ'ব হৈ গৈছে আৰু এটা গুচিয়ে গ'ল মোৰ আকৌ কি গুচি যাবলৈ আছে ঠিক নাই হ'ব দিয়া ব'লা দিম আৰু ব'লা ব'ল যা ব'ল কিন্তু খাইছে পিঠানে আৰু নাহো ইয়াতে দেই তুমিও মানে আৰু দেই